প্ৰায় বুধবাৰে আমাৰ ডেকাপাম আবামনলাৰ শান্তিপুৰ প্ৰাথমিকৰ নামঘৰত মানে এভাগী ভাগৱত অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানতে আমি মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছিলে। সেই মাহ প্ৰসাদটো আমি দোকানৰ পৰা কিনা হৈছিলে। তাতেই কিবা বিষক্ৰিয়াৰ কিবা হৈছে বুলি আমি এটা মানে অনুভৱ এটা কৰিছোঁ। আৰু কিমানজন মানুহ আছিলে তাত প্ৰায় 200জন মানুহে সেই মাহ প্ৰসাদটো ভক্ষণ কৰিছিলে। আৰু ঘটনাটো ভক্ষণ কৰাৰ প্ৰায় 2 ঘণ্টামান পিছৰ পৰাই ৰাতিলৈকে প্ৰায় এইখিনি মানুহৰে মানে বিষক্ৰিয়া অনুভৱ কৰাটো আমি মানে গম পাইছোঁ। কি অৱস্থাত আছে এইখিনি সময়ত? বৰ্তমান এতিয়া প্ৰায় গোটেই মানুহখিনি মানে নানান ধৰণৰ বেমাৰ আজাৰ বুলি ক'লে মানে এতিয়া বিশেষকৈ মানে শৌচ পেচাব, বমিটিং, তাৰপিছতে মাথা বিষ, জ্বৰ, গাৰ বিষ, তাৰপৰা এনেকুৱা ধৰণৰ কিছু মানে লক্ষণে আমাক দেখা দিছে। বহুত ফল মূল দিয়া হৈছিলে, আনাৰস, নাৰিকল, তাৰপৰা এইটো কুঁহিয়া, তাৰপৰা আপেল, এনেকুৱা ধৰণৰ ফল মূল দিয়া হৈছিলে। তাৰ ভিতৰতে মগু, চানা দোকানৰ পৰা কিনি আনি দিয়া হৈছিলে। কিন্তু এতিয়া কোনটোৰ পৰাই মানে এইটো বিষক্ৰিয়াটো অনুভৱ হৈছে আমি বৰ থিয়াং কৰিব পৰা নাই যদিও ইয়াৰ পৰাই আৰম্ভ হৈছে বুলি আমি মানে অনুমান এটা কৰিছোঁ। ব্যৱস্থা মানে চৰকাৰী পক্ষক আমি জনালোঁ। মেডিকেল বিভাগে এতিয়া সম্পূৰ্ণ ডক্টৰী বিভাগৰ মানে গোটেই ডক্টৰী বিভাগৰ পৰা আহি ইয়াতে আমাৰ আবামনলা প্ৰাথমিক বিদ্যালয়তেই গোটেই ডক্টৰী বিভাগে আহি নাৰ্ছসহ সকলোৱে আহি ইয়াত চিকিৎসা ব্যৱস্থা কৰি আছে। তাৰ ভিতৰতে এতিয়া প্ৰায় 4জন মানুহ অলপ সংকটজনক অৱস্থাত পৰি আছে আৰু বাকীখিনি মানে এনে চেলাইন দি দৰৱ পানীৰ ব্যৱস্থা কৰা হৈছে, হ'লেও আৰোগ্যৰ আশংকা আমি দেখিবলৈ পাইছোঁ। কিন্তু 4জনটো অকণমান চিৰিয়াছ, গতিকে 4জনক এতিয়া ধেমাজি ৰেফাৰ কৰিবলৈ ব্যৱস্থা কৰিছে। ঈশ্বৰৰ ওচৰত যিখিনি অৰ্পণ কৰি দিয়া প্ৰসাদখিনিত আমাৰ কল দিয়া হৈছিলে, আপোনাৰ নাৰিকল, তাৰপিছত কুঁহিয়াৰ, আপেল, তাৰপিছত আপোনাৰ মগু, চানা, এইকেইটা বস্তু লৈ কিনে আমাৰ তৈয়াৰ কৰে। এই বস্তুকেইটাৰ পৰা আমি যিহেতুকে আমি কেইটামান চানা খাইছিলোঁ, সুদা চানাকেইটা খাইছিলোঁ। চানাকেইটা খাওঁতে আমাৰ দেহাটো অৱস্থা নাইকিয়া হৈ আছে, আমাৰ নিজৰ দেহাটো। অনুভৱ চানাৰ পৰাই হৈছে বুলি ভাবে নেকি? অনুভৱ আমি চানাৰ পৰাই হৈছে বুলি ভাবিছোঁ, যিহেতুকে আমাৰ ল'ৰা ছোৱালীকেইটাও অকল চানা খাবলৈ পাইছিলে, মানে কল কুঁহিয়াৰ খাব নাপালে তেওঁলোকে। কল কুঁহিয়াৰ খাব নাপালে, অকল চানা খালে। মই নিজেও চানা কেইটামান খালোঁ। চানা খোৱাৰ পৰাই গোটেই গা বিষ, মাথা বিষ আৰু জ্বৰ আৰু পায়খানা চলিছে মোৰ। আৰু আমাৰ ছোৱালীকেইজনীৰ বমিটিং হৈছে আৰু বাকী ৰাইজৰো বমি হৈছে, জ্বৰ হৈছে। আৰু ইতিমধ্যে এজন ধেমাজিলৈ আমাৰ এতিয়া প্ৰেৰণ কৰিবলগীয়া হৈছে। যথেষ্ট মানে গাঁওখনৰ প্ৰতিজন বুলিয়ে ক'ব পৰা হৈছে। মানে কিমানমান মানুহ গোট খাইছিলে তাতে? প্ৰায় আপোনাৰ 100 ওচৰা-ওচৰি গোট খাইছিলে। তাৰ কিছু ভকতে মানে চানা নিদিয়াৰ আগতে মানে চানা নোখোৱাকৈ কিছুমান গ'ল, কিছুমানে চানা খালে আৰু কিছুমান বয়সস্থ মানুহসকলে যিহেতুকে দাঁত নাইকিয়া দুখত চানাটো চুবাবলৈ অসুবিধা হয়, সেইসকলে ঘৰলৈ লৈ গৈছিলে। এই ঘৰলৈ লৈ অহা চানাহে আমি কেইটামান ল'ব পাৰিছিলোঁ। আমাৰ দেউতাই গৈছিলে, মই নিজে সেই স্থানলৈ যোৱা নাছিলোঁ। কিন্তু দেউতাই চানা কেইটামান আনিছিলে, সেই চানাকেইটা খাই কিনে আমাৰ এনেকুৱা পৰিস্থিতি হৈছে। HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं। फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं। बेसेन नाङाजासे मुं थिसननो थाखाय 9702280878 एबा 7002271 आरो 7002131 754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।